Om Namah Shivaya Manokarma Namah Shivaya Manokarma Om Namah Shivaya Manokarma এয়া তিনিচুকীয়াৰ শিৱধাম হয় আগতে বাবা ইমান ডুবি থকা নাছিলে এবাৰ কিন্তু পানী যথেষ্ট পৰিমাণে হৈছে ডুবি আছে এবাৰ এয়া মন্দিৰ ভাগ হয় বহুত ডাঙৰ যথেষ্ট ডাঙৰ তিনিচুকীয়া শিৱধাম যদি আপোনালোকে কোনেও অহা নাই আহিব এবাৰ মনৰ বাঞ্ছা পূৰ্ণ হয় সকলোৰে মনৰ বাঞ্ছা পূৰ্ণ হয় ইয়াতে বহুত ভক্তৰ ভিৰ লাগে যিমান বহুত দূৰ দূৰণিৰ পৰা ভক্ত আহে আৰু বলবম যিমানবিলাক বলবম যায় সকলোৱে ইয়াতে পানী ঢালিবলৈ আহে বহুতে খোজকাঢ়ি আহে আপোনালোকো আহিব আপোনালোকক মই ঠিকনাটো দিছোঁ একেবাৰে সহজ আপোনালোকে তিনিচুকীয়া পুৰণা ষ্টেচনত নামিব তিনিচুকীয়া ট্ৰেইনত পুৰণা ষ্টেচনত নামি দিব নামি পেলাই আপোনালোকে ডাইৰেক্ট শিৱধাম যাম বুলি ক'ব শিৱধামলৈ ৰেল ষ্টেচনৰ পৰা 20 টকা ভাড়া লয় অটো হওক ৰিক্সা হওক কিবা কুইজাৰ হওক যি হওক 20 টকাতে আপোনালোকে শিৱধাম পাবগৈ আকৌ আপোনালোকে 3টা বজাত ট্ৰেইনখন আহিব আপোনালোকে আৰামত আকৌ পূজা পাঠ কৰি আপোনালোকে আকৌ ট্ৰেইনতে আহি দিব পাৰিব যিমান দূৰ দূৰণিৰ পৰা হ'লেও আপোনালোকে আহিব পাৰিব এই মন্দিৰভাগ বহুত জাগ্ৰত হয় বহু বছৰ বহুতে ফল পাই আহিছে আৰু শিৱ মন্দিৰটো জাগ্ৰতই হয় নহয় জানো বাৰু মই আগতেও জীয়ৰীতেও আহিছোঁ ময়ো মনৰ বাঞ্ছা পূৰ হৈছে মোৰ এতিয়া মই ছেকেণ্ড টাইম আহিলোঁ আকৌ এবাৰ আহিবলৈ বহুত মন গৈ আছিল মনতে ভাবি আছিলোঁ আহিম বুলি আজি আহিবলৈ পালোঁ বহুত ভাল লাগিছে আহিবলৈ পাই আৰু মন্দিৰভাগ ইমান ডাঙৰ যথেষ্ট ডাঙৰ নহয় আপোনালোকৰ অহাৰ লগে লগে মনবোৰ ভাল লাগি যাব বিশেষকৈ বিয়া বাৰু কিবা কিবি অনান্য কিবা কিবি মানুহে মনৰ আশা লৈ আহে ইয়াত সকলোবিলাক পূৰ্ণ হয় মোৰো হৈছে ইয়াত অহাৰ বছৰ পিছতে মোৰো বিয়া হৈছে এইপিনে ৰাধা কৃষ্ণ মন্দিৰ 5 ভাগ মন্দিৰ আছে ইয়াতে সকলোতে আমি দৰ্শন দিলোঁ সকলোতে দৰ্শন দি পেলাই আমি এয়া ওলাই আহিছোঁ এতিয়াও ভক্তৰ ভিৰ কিন্তু যথেষ্ট এতিয়াও ভক্তৰ ভিৰ মন্দিৰভাগ ডাঙৰ কাৰণে ধৰিব পৰা নাযায় ঠেলা হেঁচা ইমান হোৱা নাই এবাৰ আমাৰ অহা দেৰি হ'ল সেইকাৰণে আমি শান্তিৰে পূজা ভাগ কৰিব পালোঁ আৰু ৰাতিপুৱাতে অহা হ'লে কিন্তু বহুত ঠেলা হেঁচা এয়া বাহিৰৰ দৃশ্য দেখিছেনে যথেষ্ট ডাঙৰ আপোনালোক মই কৈছোঁ ন মন্দিৰভাগ খুব সুন্দৰ আৰু অহাৰ লগে লগে মনবোৰ খুব পবিত্ৰ লাগে ভাল লাগে দেখিছেনে কিমান ডাঙৰ এৰিয়া আগফাল পিছফাল মই সকলোবিলাক দেখাই দিছোঁ এইবিলাক ৱাল মাৰা আছে চাৰিওকাষে আৰু খুব ধুনীয়া হয় মন্দিৰভাগ যথেষ্ট ডাঙৰ মন্দিৰ ঠেলা হেঁচা হ'ব বুলি ভয় কৰিব নালাগে কাৰণ মন্দিৰভাগ বহুত ডাঙৰ হয় আৰু ঠায়ে ঠায়ে মন্দিৰ আছে চুকে আছে অকণমান আঁতৰত ঠাইলে এতিয়া মোৰ লগৰজনী তাইও পূজা চূজা কৰি ল'লে আৰু পূজা চূজা কৰি দেখিছেনে সকলোকেইটা মন্দিৰতে মানুহ আছে এতিয়া আৰু ট্ৰেইনত উঠি দিলোঁ আমি ট্ৰেইনত উঠি পেলাই এতিয়া ঘৰমুৱা হৈছোঁ ভোকে ভাগৰে আৰু ইমান হ'লেও ভগৱানৰ ওচৰলৈ গৈছোঁ ইমানো ভোক ভাগৰ লগা নাই তথাপিও ট্ৰেইনত বহি দিয়াৰ লগে লগে টোপনিত আহি গৈছে ভাগৰ লাগি গৈছেগৈ যেন কেতিয়া ঘৰ পাওঁ এনেকুৱা লাগিছে কেতিয়া ঘৰ পাওঁ ট্ৰেইনখনো অকণমান সময় ৰখিলে ষ্টেচনত যথেষ্ট সময় ৰখিলে এতিয়া আহিছোঁ আজিলৈ আহোঁ বাই